তই আৰু মই প্ৰতিপুৱা তোৰ ডিপি চাই বেছিকে হাঁহো। ভাবো কি যে হব মইজনীৰ। তোৰ কথা ভাবি ভাবিয়েচোন আধা বেলি পাৰ হয়। তোৰ সপোন নেদেখাকৈচোন এৰাতিও নাযায়। তই বাৰু কিবা যাদু কৰি থৈছ নে মইহে পাগলী হৈছো, একোচোন বুজিয়ে পোৱা নাই। মাথো তোৰ মাতটোৱে বাজি থাকে কাণত। আৰু তই যে হাঁহি উঠা কথাবোৰ কৈ থাক, জান সেইবোৰ ইমানকে মনত পৰি থাকে। সেই যে কেণ্টিনৰ আলু চপ আৰু আড্ডাবোৰ জাননে বৰকৈ মনত পৰে মোৰ। তইও কিন্তু কম নাছিলি আৰু সমস্ত জগতৰ কথাবোৰ আহি মুখে কব পাওনে। পলিটিক্সৰ পৰা অটো শ্ব'লৈকে সকলোতো মোৰ লগতে পাতিছিলি। এতিয়া যে কিয় ইমান দূৰলৈ গলিগৈ? হয়তো নতুন ফ্ৰেণ্ডো হ'ল, ফোন অহাও কমি গ'ল, তোৰ খবৰে নোপোৱা হলো। ফেচবুক ইনষ্টা ক'তো একো আপডেটো নাপাওঁ। তইচোন আঁতৰি গৈ আছ মোৰ পৰা। তোৰ সেই হাঁহি থকা ডিপি আৰু মাথো কিছুমান পুৰণি ফটোহে ৰল। কি যে হব মইজনীৰ। তোৰ কথা ভাবি ভাবিয়েচোন আধা বেলি পাৰ হয়, একোচোন বুজিয়ে পোৱা নাই মই। তই